হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। আজি বিশেষকৈ কি বনাইছোঁ আপোনালোকে বিশেষকৈ দেখি পেলাই ধৰিব পাৰিছেই। সাগুৰ ৰেচিপি হয়, এইটো ডেজাৰ্ট ৰেচিপি আৰু আপোনালোকে সাগু পুডিং বুলিও ক'ব পাৰে। গৰমকালি আচলতে যদি সাগু খোৱা হয় শৰীৰৰ কাৰণেও ভাল আৰু খায়ো ভাল লাগে। প্ৰথমে সাগু লৈ লৈছোঁ, সাগুখিনি আগতীয়াকৈ মই তিয়াই থৈ দিছিলোঁ। লগতে এতিয়া মই গাখীৰ লৈ লৈছোঁ, গাখীৰত মই ইলাচি দি দিছোঁ। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে, চেনিটো স্কিপ কৰিব পাৰে। চেনিটো যদি স্কিপ কৰে তেতিয়া আপোনালোকে বিশেষকৈ অকণমান মিঠা হ'বলৈ কাৰণে শেষত আপোনালোকে খেজুৰিও দি দিব পাৰে। খেজুৰি দিলেও আচলতে খাবলৈ বিৰাটেই ভাল হয়। ইয়াত মই চেনি ব্যৱহাৰ কৰিছোঁ আৰু গেষ্ট আহিলেও আপোনালোকে দিব পাৰে। এতিয়া মই গোটেইখিনি একেলগে পগাই ল'ম। আগতীয়াকৈ আপোনালোকে গাখীৰখিনিও পগাব পাৰে। বিশেষকৈ আচলতে এইটো সাগুৰ ৰেচিপি বুলি এইটো কাৰণেই কৈছোঁ, যিহেতু সাগুখিনি মই একদম লিকুইডকৈ থৈ নিদিওঁ, একেবাৰে একদম ডাঠ কৰি পেলাম যাতে গিলাচত বেলেগ বেলেগ ৰং কৰিব পাৰোঁ। একদম বেলেগ বেলেগ ৰং মানে মই একদম নেচাৰেল কালাৰ ব্যৱহাৰ কৰিছোঁ, আৰ্টিফিচিয়েল কালাৰ একেবাৰে ব্যৱহাৰ কৰা নাই। ইয়াত মই বিটৰুটৰ ৰস লৈ লৈছোঁ আৰু সাগুত একেলগে মই মিক্স কৰি পেলাই এতিয়া মই গিলাচত দি দিম, তৰপে দি দিম। প্ৰথমে মই বগা সাগুখিনি দিলোঁ, এতিয়া মই পিংক কালাৰ সাগুখিনি দি দিছোঁ। ইমান কালাৰফুল হৈছে নহয়নে বাৰু? আপোনালোকেও এনেকৈ নিজেও খাব পাৰে, গেষ্টকো নহ'লে দিব পাৰে। লগতে মই এতিয়া পিংক কালাৰ সাগুখিনিও দি দিছোঁ। ড্ৰাই ফ্ৰুটছ আপোনালোকে যি খাই ভাল পায় তাকে দিব পাৰে। মই ইয়াত দিছোঁ এলমণ্ডছ, কেচু নাটছ আৰু ৰেচিনছ, এই গোটেইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত এতিয়া মই এয়া দি দিছোঁ। ইমান কালাৰফুল লাগিছে নহয়নে? ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। আৰু বিশেষকৈ সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ'ছ আপোনালোকৰ ওচৰলৈ আহি আছে। আৰু বিশেষকৈ প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, সদায় যাতে ফ'ল' কৰি যায়। আগতে যেনেকৈ ফ'ল' কৰি আছিলে তেনেকৈ যাতে ফ'ল' কৰি থাকে। এই ড্ৰাই ফ্ৰুটছ দিয়াৰ পাছত যে ইমান কালাৰফুল বাৰু হোৱা নাইনে? আপোনালোকে যদি এতিয়ালৈকে এইটো ৰেচিপি বনাই খাই চোৱা নাই, নিজে বনাই খাই চাব। গেষ্ট আহিলেও দিব পাৰে। একেবাৰে চিম্পল ৰেচিপি, খালি সাগুখিনি আগতীয়াকৈ যদি তিয়াই থোৱা হয় তেতিয়া আৰু সহজতে আচলতে বনাব পাৰি। এতিয়া মোৰ ৰেডিও হৈ গৈছে, খোৱাৰহে কথা। বহুত ডিলিচিয়াছ আছিলে, বহুত টেষ্টি আছিলে। আপোনালোকে এনেকৈ বনাই খাব। বহুত আচলতে কালাৰফুলো হয়। আপোনালোকে বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰে, বেলেগ কালাৰৰ ফ্ৰুট দি পেলাই এনেকৈ বনাব পাৰে। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি, কাইলৈ আকৌ লগ পাম।